नमस्कार बंधु बान्धवीসকল আজি মই এয়া আবেলি সময় ভাবিলো কচু শাক দুডালমান বুটলো বহুত দিন কচু শাক খোৱা নাই এতিয়া কচু শাক খাবলৈ বহুতে সোৱাদ হয় সেইবাবে মই ভাবিলো কচু শাক কেইডালমান বুটলোচোন আজি মই কচু শাক কেইডাল টেঙামৰা পাতৰ লগত বনাম টেঙামৰা পাত আৰু কচু শাক দি বনাম एजुपा आमार घरर टेङामरा जुपा एजुपा रঙা टेङामरा मैं एया पात दी बनाम एजुपात गुटी नालागे गुटी लगा देखा नाई पातटो खाबलै बहुते भाल लागे दाइलत दी खाइयो भाल लागे मैं कचु शाकर लगत दी बनाई खाम আজি मोर घरत एजुपा टेङामरा आछे एजुपा टेङामरा पातटो एनेकुवा धৰণৰ एटू बिलाती टेङामरा किन्तु एजुपा टेङामरा खाय ने नाखाय मैं नाजानो इयात गुटी नालागे फुलहे फुले फुल फुली पेलाय पिছত गुटीटो लागे गुटीटो खाब পৰা नाजाय किछुमाने कय एजुपार पातटो खाब पारि दाइलत दि किन्तु मैं आजिलेके खुआ नाय खाबलै अकमान भयो लागे जिति हेबाबे आपनालोके कोनोबाय जदि जाने मुक जनाबसुन कमेन्टत जे एजुपा टेङामरा खाय ने नाखाय एजुपा बहुत धुनियाকৈ फुली থাকে रঙा रঙा फुल फुले এতিয়া যেহেতু আবেলি হল সেইবাবে ফুলৰ কলিবিলাক জাপ খাই গল এটো সক ফুলৰ কলিটো এটো জাপ খাই গল কিন্তু ৰাতিপুৱা সময়কনত বহুত ধুনিয়াকৈ ফুলি থাকে এয়া এনেকুৱা ধৰণৰ গুটি হয় তাৰ পিছতে কলি হয় প্ৰথমতে এটো কলিৰ পৰা এনেকুৱা ফুল মেলে তাৰ পিছতে ফুলটো মেলা পিছত বুঢ়া হৈ যোৱা পিছত गुटी हो जाए फुलटोर পৰা किन्तु ए टेङामरा जुपा खाय ने नाखाय मैं भालदरे नाजानो हेबाबे जधे मधे खाबलै भय लागे आपनालोके जदि कोनोबाय जाने एजुपा खाय ने नाखाय बा खाय पाइसे नाय प्लिज कमेन्टत जनाबसुन एया टेङामरा जुपा फुली থকা অৱস্থাত মই কেইকপিমান ফটো মাৰিছিলো এয়া চাওক কি ধুনিয়াকৈ ফুলে দেখিবলৈ बहुत धुनिया लगे रातिपुवा समयकনত इमानेই धुनियाকৈ फुली থাকে बहुत फुले आरो कली मेली আছে কিন্তু रातिपुवाহে फुले आबेली नुफुले চাওকচোন ইমান ধুনিয়াকৈ फुली আছে एजुपा टेङामरा जुपा खुआ नुखुआ दूৰৰ কথা মই ফুলখিনিৰ কাৰণে ৰাখি থৈছো যেহেতু ফুলখিনি বহুত ভাল লাগে মই ফুল বহুত ভাল পাওঁ সেইবাবে ৰাখি থৈছো টেঙামৰা जुपा মই আজি কচু শাক বনাবৰ বাবে এয়া কচু থুৰ মই কাটি আনিছো ভালদৰে ধুই লৈছো কুমলীয়া কুমলীয়া এনেকুৱা থুৰ কাটি আনিছো এয়া টেঙামৰা পাত লৈছো এটো ৰঙা টেঙামৰা পাতটো হয় বিলাতি আৰু এটা আলু কাটি লৈছো সৰু সাইজৰ আৰু কেইটামান মসুৰ দাইল মই তিয়াই থৈছো এতিয়া মই এইখিনি গুটেখিনি এটা কুকাৰত দি দুটামান সিটি মাৰিবলৈ দিম এয়া মই কুকাৰত দি ললো গুটেখিনি এতিয়া মই পানী অলপ দি পেলাই পানী দি থৈছো বহুত বেছি দিয়া নাই এতিয়া মই গেছত দি দিম দুই তিনটামান সিটি মাৰিবলৈ দিম এয়া কচুখিনি মই তিনটামান সিটি মাৰিবলৈ দিলো এইখিনি টেঙামৰা পাতটো যেহেতু ৰঙা আছিলে হেবাবে দাইলখিনিও অকমান ৰঙা নিচিনা হৈছে এতিয়া মই এটা পিয়াজ কাটি লৈছো অকমান দুফুটামান নহৰু থেতেলিয়াই লৈছো একেবাৰে গুৰি কৰি লোৱা নাই এনে অকমান থেতেলিয়াই লৈছো এতিয়া মই এখন কেৰাহী এয়া গৰম হ'বলৈ দিছো ইয়াত মই মিঠাতেল দিম এয়া মই মিঠাতেল দি দিছো তেলকণ মই পকিবলৈ দিম তেলখিনি মোৰ গৰম হৈ গল ইয়াতে মই পাঁচফোৰণ দি দিছো ইয়াতে মই কাটি ৰখা পিয়াজ কোন দি দিছো
কেইফুটাও দি দিছোঁ। নহৰু কেইফুটা অকণমান দেৰিকৈ দিছোঁ। নহৰুটো বেছি জ্বলি গ'লে খাবলৈ বেয়া লাগে, সেইবাবে অলপ দেৰিকৈ দিছোঁ। এতিয়া মই ইয়াতে হালধি দি দিছোঁ। এতিয়া মই কচু শাকখিনি ইয়াত দিছোঁ। সকলোৱে জানে কচু শাক বনাব, তথাপিতো মই আজি টেঙা মৰা পাত দি বনাইছোঁ, সেইবাবে আপোনালোককো দেখুৱাইছোঁ। এয়া মই এতিয়া মই এডাল ঘাটনি মাৰিৰ সহায়ত এইখিনি ঘাটি পেলাম। এয়া কচু শাকখিনি এয়া উতলিছে দেখিছে, মই ঘাটনি মাৰি দিলোঁ কচু শাকখিনি। এতিয়া মই কালিয়ে ভাজি ৰাখিছিলোঁ মাছ, কালি মাছ খাইছিলোঁ, তাৰে অকণমান থাকি গৈছিলে। এই মাছ কেইপিচ মই ইয়াতে দি দিছোঁ। কালিয়ে ভজা মাছ হয়, ভাবিলোঁ মাছ দিয়ে কচু শাক দুডালমান বনাওঁ, সেইবাবে ইয়াতে মাছ কেইপিচ দি দিলোঁ। এতিয়া মই আৰু অলপ উতলিবলৈ দিম। এয়া মোৰ কচু শাকখিনি হৈ গ'ল, মই এইখিনি নমাই ৰাখিছোঁ এটা বাটিত। কচু শাকৰ লগত মাছ দি খাই সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ, সেইবাবে আজি কচু শাক বুটলি মাছ দি পেলাই বনালোঁ ৰাতি সাজৰ বাবে। আজি বৰশী বাই এয়া পুঠি মাছ 3টাহে আহিলে। এইকেইটা চাওক, পুঠি মাছ বৰশী বাইছিলোঁ, মাত্ৰ 3টা পুঠি মাছহে আহিলে। অৱশ্যে পুঠি মাছকেইটা বাৰু ডাঙৰ ডাঙৰ। এয়া চাওক, মই আজি পুঠি মাছকেইটা নাভাজোঁ, এইকেইটা আজি মই পুৰি পেলাই পিটিকা বনাই খাম। কচু শাক আছেই, সেইবাবে এইকেইটা পুৰি পেলাই পিটিকা বনাম। এয়া মাছকেইটা মই খৰিকা এডালত সুমুৱাই লৈছোঁ। এতিয়া মই এইকেইটা পুৰিম, এইকেইটা পুৰি ল'ম মই। এয়া মাছকেইটা মই পুৰি ল'লোঁ। এয়া মই লগত এটা পিঁয়াজ লৈছোঁ, এয়া এটা জলকীয়া লৈছোঁ, মান ধনিয়া পাত 2 খিলামান লৈছোঁ, এটুকুৰা আদা লৈছোঁ আৰু এইটো পিঁয়াজ লৈছোঁ। এয়া মই পিঁয়াজখিনি মিহি মিহিকৈ কুটি ল'লোঁ, আদা কেইটুকুৰাও কুটি ল'লোঁ, গোটেইখিনি কুটি ল'লোঁ। এতিয়া মই ইয়াতে অকণমান মিঠাতেল দি দিছোঁ, কেঁচা মিঠাতেল। এতিয়া এইখিনি ধুনীয়াকৈ সানি পেলাম। ইয়াতে মই জলকীয়াও দিলোঁ, ধুনীয়াকৈ সানি ল'লোঁ। মই জলকীয়া দিও সানি ল'লোঁ। এতিয়া মই ইয়াতে অকণমান টেঙা দি দিম, অকণমান টেঙা দি দিলে মাছৰ সোৱাদটো আৰু ভাল হয়। অকণমান টেঙা চেপি দিছোঁ ইয়াতে মই। এয়া মোৰ মাছৰ পিটিকাখিনিও ৰেডি হৈ গ'ল। কচু শাক আছে, লগত মাছৰ পিটিকা আছে। আপোনালোকে এনেকৈ মাছৰ পিটিকা খাই ভাল পায়নে বাৰু? মই যে বহুত ভাল পাওঁ। মোৰ এই মাছৰ পিটিকাটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। লগতে কচু শাকৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে সেইটোও জনাব। আৰু যদি আপোনালোকে মোৰ চেনেল প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব। ধন্যবাদ।